আজি ক্লাছত আমি অধ্যয়ন কৰিম প্ৰতিবিম্বৰ কথা ঠিক আছে তো প্ৰথম প্ৰশ্ন আহিলে আমাৰ মনলৈ প্ৰতিবিম্ব মানে কি হয়নে নাই প্ৰতিবিম্ব মানে কি এতিয়া কথাটো হ'ল প্ৰতিবিম্ব মানে হ'ল যেতিয়া এটা বস্তু তুমি মই বা যিকোনো এটা বস্তু হ'ব পাৰে এখন দাপোনৰ আগত ৰাখো বা থিয় হওঁ আমি তেতিয়া আমাৰ এটা ছবি আমি দাপোনখনত দেখা পাওঁ আইনাত দেখা পাওঁ না নিজৰ মুখখন তাকে প্ৰতিছবি তাকে প্ৰতিবিম্ব বুলি কয় প্ৰতিবিম্বৰ ইংৰাজী শব্দ হ'ল ইমেজ কথাটো হ'ল এতিয়া প্ৰতিবিম্ব মানে হ'ল বস্তু এটাৰ প্ৰতিছবি ঠিক আছে তো বস্তু এটাৰ প্ৰতিছবি তাকে কি বুলি কয় প্ৰতিবিম্ব বুলি কয় এতিয়া কথাটো আহিলে মানে যেটো দেখা পাওঁ আইনাখনত তাকে প্ৰতিবিম্ব বুলি কয় বেছিকে ভাবিব নালাগে এতিয়া কথাটো আহিলে প্ৰতিবিম্ব কি প্ৰকাৰৰ আছে নে প্ৰতিবিম্ব এক প্ৰকাৰৰ আছে সাধাৰণতে প্ৰতিবিম্ব সাধাৰণতে মানে কি আৰু প্ৰতিবিম্ব দুই প্ৰকাৰৰ ঠিক আছে এটা হ'ল সৎ প্ৰতিবিম্ব আৰু এটা হ'ল অসৎ প্ৰতিবিম্ব এতিয়া আমাৰ আকৌ মনলৈ প্ৰশ্ন আহিলে নহয় বোলে স্যাৰ সৎ প্ৰতিবিম্ব মানে কি সৎ প্ৰতিবিম্ব মানে কি হেতুৰ কথাখিনি মই তোমালোকক এটা ডেফিনেশ্যন দিব পাৰো অসৎ প্ৰতিবিম্ব মানে কি তাৰো মই ডেফিনেশ্যন দিব পাৰো ডেফিনেশ্যন দিয়াতকে সহজভাৱে মই কৈ দিছো যে সৎ প্ৰতিবিম্বৰ এটা চৰিত্ৰ আছে এটা বৈশিষ্ট্য এটা আছে যে সৎ প্ৰতিবিম্ববিলাক সদায় কি হয় উলুটা হয় উলুটা হয় অসৎ প্ৰতিবিম্ববিলাক সদায় কি হয় থিয় হয় তোমালোকে এনেকৈ ভাবিব পাৰা যিবোৰ প্ৰতিবিম্ব উলুটা তাকে সৎ প্ৰতিবিম্ব বুলি কয় তেনেকৈ ক'লেও কিন্তু প্ৰায় শুদ্ধ যিবোৰ প্ৰতিবিম্ব থিয় সেইবিলাকক অসৎ প্ৰতিবিম্ব বুলি কয় এতিয়া তোমালোকে এবাৰ ভাবি চোৱাচোন আমি যোনখন দাপোনৰ আগত সদায় থিয় দিওঁ সেইখনকতো সমতল দাপোন বুলি কয় আৰু এইখিনি প্ৰতিবিম্ব যোনখিনি মই কথা কৈছোঁ সেইখন সমতল দাপোনৰ কাৰণেও একে উত্তল দাপোনৰ কাৰণেও একে অৱতল দাপোনৰ কাৰণেও একেই হয় আমি যিখন দাপোনৰ আগত থিয় দিওঁ সদায় তেতিয়া আমি কেতিয়াবা মূৰটো তলফালে দেখা পাওঁ নেকি ভৰি দুখন ওপৰত দেখা পাওঁ নেকি এনেকুৱাটো নাপাওঁ তাৰমানে আমি কি দেখা পাওঁ উলুটা কেতিয়াও দেখা নাপাওঁ আমি সদায় কি দেখা পাওঁ থিয় আমি নিজে থিয় হৈ আছো দাপোনখনৰ আগত আমি নিজকে থিয় হিচাপে দেখা পাওঁ তাৰমানে আমি যদি এতিয়া ইয়াৰ পৰাই বুজিব চেষ্টা কৰোঁ যে আমি সদায় দেখি পোৱা দাপোনখনত সৃষ্টি হোৱা প্ৰতিবিম্বটো কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব তাৰ প্ৰকৃতিটো কেনেকুৱা কি এনসাৰ দিয়ে অসৎ কিয় অসৎ আমি থিয়কে দেখা পাওঁ যে নিজক উল্টাকেতো দেখা নাপাওঁ কিন্তু তোমালোকে এতিয়া লাহে লাহে গম পাবা যে কিছুমান দাপোনৰ আগত যদি তোমালোকে থিয় হোৱা নিজকে উল্টাকেও দেখা পাবা এনেকৈ যদি থিয় হৈছে এনেকৈও দেখা পাব পাৰা বুজি পাইছানে গতিকে প্ৰতিবিম্ব মানে তোমাৰ যোনটো প্ৰতিছবিটো কেতিয়াবা থিয়কে দেখা পাবা কেতিয়াবা উল্টাকে দেখা পাবা সেইকাৰণে সৎ প্ৰতি আৰু এটা কথা আছে মই পইণ্টটো কৈ দিছোঁ বাৰু সৎ প্ৰতিবিম্ববিলাকক পৰ্দাত ধৰা পেলাব পাৰি কিন্তু অসৎ প্ৰতিবিম্ববিলাকক পৰ্দাত ধৰা পেলাব নোৱাৰি হেতু এটা পইণ্ট আছে কিন্তু আমাৰ একদম সহজ পইণ্টটো হ'ল সৎ প্ৰতিবিম্ব সদায় উলুটা উল্টাকে কোৱাচোন উলুটা যোনবিলাক প্ৰতিবিম্ব সদায় সৎ প্ৰতিবিম্ব বুলি কওঁ আমি থিয় প্ৰতিবিম্ববিলাকক আমি কি বুলি কওঁ অসৎ প্ৰতিবিম্ব হৈ গ'ল বুজি পাইছানে একেবাৰে উজু হয় এইখিনি বস্তু এতিয়া কথাটো হ'ল সৎ আৰু অসৎ প্ৰতিবিম্ব মানে হ'ল প্ৰতিবিম্ব কেই প্ৰকাৰৰ আৰু কি গম পালোঁ ঠিক আছে দুই প্ৰকাৰৰ অসৎ আৰু সৎ আৰু কথা আছে আমি যে সমতল দাপোনৰ আগত যে থিয় হওঁ আমি যিমান শকত যিমান ওখ যিমান ক্ষীণ যেনেকুৱা হয় হুবহু তেনেকুৱাই দেখা পাওঁ কিন্তু গোলাকাৰ দাপোন যে দুই প্ৰকাৰৰ আছিলে যে অৱতল আৰু উত্তল দাপোনত তাতে অলপ খেলি মেলি দেখা পাওঁ খেলি মেলি কেনেকুৱা জানানে কেতিয়াবা নিজকে অলপ সৰু দেখা পাবা কেতিয়াবা নিজকে অলপ বেছি ডাঙৰ দেখা পাবা কেতিয়াবা অলপ নিজকে ক্ষীণ দেখা পাবা কেতিয়াবা বেছি শকত দেখা পাবা তাৰ মানে প্ৰতিবিম্ব সৎ আৰু অসৎটো হয় আমি গম পালোঁ কিন্তু যদি আমি আকাৰৰ কথা পাতোঁ আকাৰ মানে সাইজৰ যদি কথা পাতোঁ প্ৰতিবিম্বৰ আকাৰ যদি আমি সাইজৰ কথা পাতোঁ আকাৰ প্ৰতিবিম্বৰ আকাৰ যদি কথা পাতোঁ আমি তিনিটা ধৰণৰ বস্তু দেখা পাম চাবা দেই কি দেখা পাম কেতিয়াবা আমি কি দেখা পাম সমান আকাৰত দেখা পাম তুমি যিমান ডাঙৰ তোমাৰ প্ৰতিবিম্বটো তোমাৰ ছবিটো সিমানে ডাঙৰ দেখা পাবা সেইটো ক'ত দেখা পাওঁ আমাৰ ঘৰৰ দাপোনখনত মানে সমতল দাপোনত কি দেখা পাওঁ আমি সদায় সমান আকাৰত দেখা পাওঁ কেতিয়াবা আমি ডাঙৰ দেখা পাওঁ নিজতকৈ ডাঙৰ দেখা পাওঁ মানে বস্তুটোতকৈ তাৰ ছবিটো বেছি ডাঙৰ দেখা পাওঁ কেতিয়াবা আমি বস্তুটোতকৈ ছবিটো বা প্ৰতিছবিটো আমি সৰু দেখা পাওঁ উলুটা আৰু থিয়টো বেলেগ কথা উলুটা মানে সৎ প্ৰতিবিম্ব থিয় মানে অসৎ প্ৰতিবিম্ব সেইটো বেলেগ পইণ্ট তথাপি মই অকল কৈছোঁ প্ৰতিবিম্বৰ আকাৰ কি হ'ব পাৰে ডাঙৰ হ'বও পাৰে কেতিয়াবা সৰু হ'বও পাৰে কেতিয়াবা সমান হ'বও পাৰে ঠিক আছে তো এতিয়া বেলেগ বেলেগ দাপোনৰ ক্ষেত্ৰত মানে উত্তল দাপোনৰ কথা আমি পঢ়িছোঁ
অবতল দাপোন আৰু সমতল দাপোন বেলেগ বেলেগ দাপোনত কিন্তু প্ৰতিবিম্বৰ আকাৰ বেলেগ বেলেগ হয় কোনখন দাপোনত কি হয় প্ৰতিবিম্বৰ আকাৰ মই লিখি দি আছো তোমালোকে এখিনি পজ কৰি লিখি লবা প্ৰথম কথা আমি আহিলে ধৰা সমতল দাপোন সমতল দাপোনটো কেনেকুৱা প্ৰতিবিম্ব সৃষ্টি হয় তোমালোকে মোক প্ৰশ্ন কৰিলা তো উত্তৰটো কি হ'ব সমতল দাপোনত আমি সদায় নিজকে থিয়কে দেখা পাওঁ তো প্ৰথম পইণ্টটো কি আহিব থিয় দুই নম্বৰ পইণ্টটো কি হ'ব থিয় মানে কি হয় অসৎ অসৎ প্ৰতিবিম্ব আৰু সমতল দাপোন আমি যিমানখিনি সাইজৰ হয় যিমানখিনি আকাৰৰ হয় সিমানখিনি আকাৰৰে দেখা পাওঁ আৰু কি আহিব সমান আকাৰৰ সমতল দাপোন এক নম্বৰ পইণ্ট গ'ল দুই নম্বৰ পইণ্টটো আহিলে কি এতিয়া আমাৰ অবতল দাপোনত কিন্তু অলপমান খেলিমেলি এটা আছে অবতল দাপোনত সব দেখা পাওঁ কেতিয়াবা থিয় দেখা পাওঁ কেতিয়াবা উলুটাও দেখা পাওঁ আচ্ছা উলুটা আৰু থিয় মানে কি থিয় মানে অসৎ প্ৰতিবিম্ব কেতিয়াবা দেখা পাওঁ উলুটা মানে কি কেতিয়াবা সৎ প্ৰতিবিম্ব দেখা পাওঁ তাৰে ওপৰতো কেতিয়াবা ডাঙৰো দেখা পাওঁ নিজকে প্ৰতিবিম্ব তাৰ প্ৰতিবিম্বটো মানে অবতল দাপোনৰ আগত যদি আমি থিয় দিওঁ কি দেখা পাম থিয়ও দেখা পাওঁ উলুটাও দেখা পাওঁ ডাঙৰো দেখা পাওঁ সৰুও দেখা পাওঁ সমানো দেখা পাওঁ এতিয়া আপোনালোকে মোক প্ৰশ্ন এটা বুলে চাৰিটো কি ক'লে এটাহে হ'ব লাগিছিলে যেনেকুৱা সমতল দাপোনত থিয়ই দেখা পাম সদায় নিজক আৰু সমান আকাৰৰ আসল কথাটো হ'ল কি তোমালোকে দাপোনখনৰ পৰা কিমান দূৰত থিয় দিছা তাৰে ওপৰত নিৰ্ভৰ কৰে কেতিয়াবা ওচৰত থিয় দিলে তোমালোকে নিজকে থিয়কে দেখা পাবা দূৰত থিয় দিলে কেতিয়াবা নিজকে উল্টাকে দেখা পাবা সেইখিনি বস্তু আমি কেতিয়া ভালকে বুজি পাম জানানে যেতিয়া আমি ৰশ্মি চিত্ৰ অংকন কৰিবলৈ শিকিম গতিকে এই পইণ্টটো এতিয়ালৈকে এনেকে মনত ৰাখা পিছৰ ভিডিঅ' ক্লাছ টেষ্টবিলাকত তোমালোকে গম পাবা যে মই এইখিনি কথা কিয় কৈছোঁ অবতল দাপোনত সব দেখা পাওঁ থিয়ও দেখা পাওঁ উলুটাও দেখা পাওঁ ডাঙৰো দেখা পাওঁ সৰুও দেখা পাওঁ সমানো দেখা পাওঁ কেতিয়াবা তুমি তোমাৰ সাইজৰ সমান দেখিবা কেতিয়াবা আকৌ নিজকে উল্টাকেও দেখিবা তো এনেকে 3 নম্বৰ পইণ্টটো আহিলে কি এতিয়া উত্তল দাপোনত কি দেখা পাওঁ চাবা উত্তল দাপোনত সদায় প্ৰতিবিম্ব আমি থিয় দেখা পাম এইটো একদম শিওর 100% থিয় মানে কি অসৎ প্ৰতিবিম্ব আমি সদায় দেখা পাম আৰু সদায় আমি সৰু দেখা পাম নিজতকে সৰু দেখা পাম যদি তুমি উত্তল দাপোনৰ এখন আগত থিয় দিয়া নিজতকে সদায় সৰু প্ৰতিবিম্ব দেখা পাবা যদি এটা বস্তুও ৰাখা সৰু দেখা পাবা তোমালোকক এটা উদাহৰণ দিয়ে দিছো দে ইয়াতে মই হা পিছত পিনেও পাবা গাড়ী বা বাইকৰ সাইডত যে গ্লাছ দুখন থাকে গ্লাছত চাবাচোন পিছফালৰ পৰা এখন ডাঙৰ গাড়ী আহিছে এখন ট্ৰাক আহিছে অকমানি দেখা পাবা ট্ৰাকখন কিন্তু বিৰাট ডাঙৰ ট্ৰাকখন কিন্তু অকমানি কিয় দেখা পাবা গাড়ী বা বাইকত পিছফালে চাবলৈ যোনখন দাপোন ব্যৱহাৰ কৰা হয় সেইখন দাপোন হ'ল উত্তল দাপোন তে কিয় ব্যৱহাৰ কৰা হয় সেইবিলাকো কিতাপত আছে সেইখিনি পিছৰ কথা মানে কি হয় উত্তল দাপোনত সদায় আমি সৰু প্ৰতিবিম্বই দেখা পাম সব আমি যিমানখিনি সাইজত তাতকৈ সৰু কাটকৈ সৰু বা কাটকৈ ডাঙৰ বুজি পাব লাগিব বস্তুটোতকৈ সৰু বা বস্তুটোতকৈ ডাঙৰ সেইটো কথা ক'ব বিচাৰিছোঁ মই ঠিক আছে এইখিনি কথা আছিলে এইখিনি তোমালোকে নোট ডাউন কৰি ল'বা এতিয়া কথাটো আহিলে আৰু এটা কথা ইয়াৰ লগত জড়িত কথাই হয় কিন্তু মই কৈ দিছোঁ একেলগে যে আমি এতিয়া এটা শব্দ নতুনকৈ পাম সেইটো হ'ল ৰশ্মি চিত্ৰ কি ৰশ্মি চিত্ৰ বুলি ক'লে আচলতে এই যে আমাৰ যিকোনো উৎসৰ পৰা ধৰা টৰ্চ লাইট এটাৰ পৰা পোহৰ যে ওলাব ধৰা এইটো টৰ্চ লাইটৰ পৰা ধৰা এটা পোহৰ ওলাব এই পোহৰবিলাক এনেকৈ যোৱা বুলি আমি কল্পনা কৰোঁ চিধা চিধি ৰশ্মিৰ নিচিনাকৈ যোৱা বুলি কল্পনা কৰোঁ তো এইবিলাকক কি বুলি কয় পোহৰৰ ৰশ্মি আৰু ৰশ্মি চিত্ৰ মানে হ'ল পোহৰৰ এটা বস্তুৰ পৰা পোহৰ যেতিয়া এখন দাপোনত পৰিব তো যেতিয়া উভতি আহিলে তাতে কি হ'ব প্ৰতিবিম্ব গঠন হ'ব দাপোনৰ আগত আমি থিয় হ'লে প্ৰতিবিম্ব দেখা পাওঁ নে না নিজৰ মুখখন দেখা পাওঁ তো কথাটো হ'ল ৰশ্মি চিত্ৰ মানে হ'ল পোহৰ যোনটো চেপ্টাৰটো আছে বুজিবলৈ পোহৰ বিজ্ঞানত এটা ৰশ্মি চিত্ৰ বুলি এটা শব্দ পাওঁ মানে আমি ৰশ্মি চিত্ৰৰ সহায়ত মানে চিত্ৰত আমি ৰশ্মি কিছুমান আঁকিম তাৰে সহায়ত আমি ওলাম যে বস্তুটো সৰু হ'ব নে ডাঙৰ হ'ব মই যে ক'লো প্ৰতিবিম্বৰ প্ৰকাৰবিলাক সৎ হ'ব নে উলুটা হ'ব এইবিলাক ওলাম তাৰমানে এটা চিত্ৰ অংকন কৰিম সেই চিত্ৰৰ সহায়ত আমি বুজি পাম যে আমি যদি এটা বস্তু এটা ৰাখোঁ দাপোন এখনৰ আগত তে বস্তুটো সমান আকাৰৰ হ'ব নে সৰু হ'ব নে ডাঙৰ হ'ব নে সৎ হ'ব নে অসৎ হ'ব গোটেইখিনি বস্তু গম পাম গতিকে ইয়াৰ নেক্সট ক্লাছত আমি ৰশ্মি চিত্ৰৰ বিষয়ে অধ্যয়ন কৰিম আজিলে এইখিনিতে সমাপ্ত থ্যাংক ইউ